আৰু মামা আমাক মেট্ৰ' লাগে আমাৰ গুৱাহাটীত আমাক মেট্ৰ' লাগে আৰু আমি যাই আছিলোঁ যাই থাকোঁতে এটা বস্তু দেখাবলৈ না বেংলাটো লোকেল নেকি আকৌ সুধিছে দেখা নাই নেকি লোকেল নহয় নে কি দেখা নাই যে ঘৰত মুখ চাম সেই লাভলি ল'ম নমস্কাৰ ৰাইজ এটা নতুন ভিডিঅ' লৈ একো নহয় দে হ'ব দে নাই নমস্কাৰ ৰাইজ নতুন এটা ভিডিঅ'লৈ স্বাগতম হৈছে ৩,০০০ কৰোৰ টকা দেখাব লৈ যাই আছো ৰাইজ আজি আমিতো দেখা নাছিলোঁ পা আমিতো বাপ জন্মত দেখা নাছিলোঁ ৩,৩০০ টকাও দেখা আমি চাব যাই আছোঁ ৩০০ টকা দেখা পাইছিলোঁ মই দেখা নাই আমি এতিয়া চাব যাওঁ লগ পাই আছোঁ ৰচোন আমি ওলাই লওঁ দে তেলটো ভৰবা আছে আগে তেলটো লাগে দেখোন তো তেল লাগব পা দে ৰাইজ আমি যাওঁ ৩০০ টকাত তেল ভৰাব লাগিব দে ৰাইজ গাড়ীখনতো নেনা এই গাড়ীখন নেনা হ'ল মোৰখানে লৈ যাওঁ দে তাৰমানে এই গাড়ীখনৰ প্ৰব্লেম আছে ৰাইজ এই পাগলাক লগ পালোঁ ঐ ক'ত যা অৱস্থাত যাওঁ কমস্থান যাবি কি কৰিবি বহি ভাই যাওঁ আহি আছোঁ মই বহি আছোঁ দে আমি একবাৰ আহি ৰোজা ৰাখছে নাই ৰজা ৰাখিছোঁ নেক নেক কাহি খাই ৰাতিপুৱা কাহি খাই পুৰা কৰিম আৰু ৩০টা পুৰা কৰিবি বা দে যাওঁ আমি ৰাইজ আহি পালোঁ ৰ আমি জাগাটো হয় না দেখি আছোঁ দেখি আছোঁ ৰ দে ৰাইজ আহি পালোঁ আমি ৩,০০০ কৰোৰ টকা চাবা ৩,০০০ কৰোৰ টকাৰ ওপৰত আমি খাৰা হৈ আছোঁ খাৰা হৈ আছোঁ চাবি নেকি এখানে হ'ল গুৱাহাটীৰ ৩,০০০ কৰোৰ বাজেটত বনা গুৱাহাটীৰ চবত কৰি মডাৰ্ণ আৰু পাৱাৰফুল ব্ৰিজ আৰু এখন কিয় এখন হেৰি পা কি নৰ্থ ইষ্টৰ এখন নৰ্থ ইষ্টৰ প্ৰথম এক্সট্ৰা ড'জ ব্ৰিজ কি এক্সট্ৰা ড'জ মানে কি বুজি দিবি মই ভালকৈ নাজানো পা মানে ভিতৰত যাই হাই টেকন'লজি আৰু একদম হাই টেকন'লজি আৰু এইগিলা যি বানিছি ৰড শ্বটৰ দৰে যাই কেনে দেখাই আছোঁ বাৰু দেখি আছোঁ আমি 1 মিনিট এই ৰাইজ ইমান হাই টেকন'লজিত বনাইছে ব্ৰিজখন চাচোন প্ৰথম গুৱাহাটীৰ এখন আপা বহুত পাৰ্থক্য হ'ব দে গুৱাহাটীৰ প্ৰথম এখন মডাৰ্ণ আৰু পাৱাৰফুল ব্ৰিজ হয় কৈছে না কলি আৰু ক'লো বা মনত কৰি থাকিব লাগিব মানে ৰাইজ এইটো কি জানা না শুন তথাপি এবাৰ ফাট মেলছি পা হা তথাপি ফাট মেলছি ৩,০০০ কৰোৰ টকাত বানাইছি তথাপি ফাট মেলছি না আৰু এখন পুৰা ফুল ভূমিকম্প ৰেজিষ্টেণ্ট মানে মানুহে শুনছি ৱাটাৰ ৰেজিষ্টেণ্ট কিন্তু ভূমিকম্প ৰেজিষ্টেণ্ট শুনা নাই চাইনা জানাত বনাব পাগলা আমাৰ গুৱাহাটীৰ ব্ৰিজ আছে এটা কিন্তু চবত কৰি মজবুত এখন মানে আৰু এক্সট্ৰা ড'জ মানে এইগিলা এই এক্সট্ৰা ড'জ মানে এইগিলা নতুন টেকন'লজি বা নতুন ষ্টাইল বাহিৰৰ দেশত আমি দেখা পাই এনেকুৱা এখন পাইপ লগোৱা আছে নে ৰছী লগোৱা আছে নাজানো আৰু ৰছী লগা থাকিব আগতে কি বুলি কয় ব্ৰহ্মপুত্ৰ পাৰ হওঁতে কমচে কম 40-45 মিনিট লাগিছিল আগতে আমি ফেৰী যেতিয়া মই অফিচত গৈছিলোঁ IIT তেতিয়া ফেৰী দি পাৰ হোৱা লাগিছিল আমি এতিয়া কমচে কম 7-10 মিনিট আমি যাওঁ অলপমান আৰু যাই দেখে এতিয়া আৰু খোজকাঢ়ি যাই আছোঁ এতিয়া গম নাপাওঁ কেই মিনিট লাগে এই লাগব পা বহুতখিনি লাগব খোজকাঢ়ি যাওঁ আৰু গাড়ী গাড়ী মানে গাড়ী চলিব দিয়া নাই একমাহ পুৰা মানুহ চাবা দিছা যিমান মজা কৰ মন গাড়ী চলাই দিয়া নাই এটা দিয়া পা এখন গাড়ী আহি আৰে হুদুমা ইহঁতৰ কোনোবা ষ্টাফৰ কিবা কাম কৰি দিছে দেখা নাই তই এনে গাড়ী ক'ত দেখা পাইছা সেইটো কৈছোঁ নচোন কাম কৰা ষ্টাফ হৈ আমি আৰু আগত যাই লওঁ দে ব্ৰিজখনৰ নাম আমি কোৱাই নাই ব্ৰিজখন হ'ল নাম কুমাৰ ভাস্কৰ বৰ্মা সেতু 7th চেঞ্চুৰীৰ হেৰি আছিল পা লিডাৰ আছিল পলিটিচিয়ান বহুত ভাল লিডাৰ পা উৰাণ সেইটো ফাট মেলছি বোলে পা ফাক মেলছি এতিয়া ফাকটো মাৰি দিছি ফেবিকুকে দি এতিয়া আমি ব্লক তলত সোমাই যাবি এনেকুৱা কাম কৰি আছে এটা ভাল চিনেমেটিক ভিডিঅ' দেখাইছোঁ নহয় পাৰিলে ৰছী গম পাই এটা টাইপৰ ৰছী এপা এইগিলা চাইনা ৰছী ব্ৰিজখন আৰম্ভণি হোৱা নাই কিন্তু এটা বস্তু আৰম্ভণি হৈ গৈছে কি মানে চা ব্ৰিজখনত ইমান বঢ়িয়াকৈ চৰকাৰী ব্ৰিজখন কিছুমান খেচৰা মানুহ আছে সেই খেচৰা মানুহৰ কাৰণে মানে সেইটো ঠিক নহয় পা গতাই ব্ৰিজখন দেখা পাইছোঁ মই এনেকুৱা এই গতাই ব্ৰিজখন দেখা পাইছোঁ বাৰু এনেকুৱা টিকৰ আৰম্ভণি হৈ যায় পা ইমান ধুনীয়াকৈ ব্ৰিজকেইটা বনাব কিন্তু মই কিন্তু আমি এনেকৈ নেপেলাও নহয় য'তে ত'তে মই কালি ইৰ মুখত মাত দিম কিন্তু এনেকৈ য'তে ত'তে নেপেলাওঁ বিৰাট কাম চলি আছে ধুনীয়া বনিছে আমাৰ মামাই বনাইছি মিস্ত্ৰী বনাইছে আৰু মামাই বনাইছি আমাৰ মামাই চব ভালে কাম কৰে পা আৰু মামা আমাক মেট্ৰ' লাগে আমাৰ গুৱাহাটীত আমাক চব লাগে আৰু পানীৰ তলেদি মেট্ৰ' লাগিব আমাক একে 5 মিনিটতে যাতে 6 মাইলৰ পৰা জালুকবাৰী পাওঁ গাড়ীখন যাতে মই আনিব নালাগে আৰু ভিডিঅ' বনাব
এৰাইছে আমি যাই আছিলোঁ যাই থাকোঁতে এটা বস্তু দেখা পালোঁ না ফেব্ৰিক দি আঠা মাৰি থৈ দিছে ফাটছি এটা ইয়া পুৰা ফাটছি আবার ফেভিকুইকে দি মারছি না হাঁচি। সুপার গ্লু দি মারছি আপা নতুন নতুন ব্ৰিজখন কিয় ফাটলা পা হ্যাঁ এই মজবুত ব্ৰিজ বুলি ক'লো ইমান গুণ গালো নাই কিবা কাৰণত হয়তো ফাটছে এনে ব্ৰিজখনো নাই মানে ভূমিকম্প দিছিল বেকারে পাচ্ছি আপা কালি ভূমিকম্প হৈছিল পা মন গম পাইছে না ও ৰাতিপুৱা মই বাল বিস্তার ৰাতিপুৱা নহয় ৰাতি রাতি আপা ও মই উঠি যোৱা নাই ভাল কাই উঠি যায় ৰাতিটো হৈছি ৰাতিপুৱা নেকি ও রাতি বতর তুমি মারা থানা কি মার থাকা তই ৰাতিও মই বিচনাত উঠছো মই উঠি যোৱা নাই কাই উঠি যায় ঠাণ্ডাখনত ভূমিকম্প দিলে এখন ব্রিজত আইবা লাগব তাৰ মানে আহিম পা ও ভূমিকম্প ৰেজিষ্টেঞ্চটা দে আমি আৰু আচলতে কি জানা এখন ব্ৰিজ যদি ফুল নাজাৰা চাব খুজিছা একদম গধূলি বা ৰাতি আচল নাজাৰা দেখা পায় আৰু লাইটিঙৰ পুৰা লাইটি এটা মানে কি জানা ইমান মানুহ চানুহ নাই লাইটিং চাইটিং নাই নৰ্মেল আৰু আমি আহিছোঁ আমাৰ কাম আছে কাৰণে আহিছোঁ আৰু দে এখানে তো কি ব্রিজ কি ব্ৰিজ বুলি Six line bridge, six line. লাইন ব্ৰিজ এখন অ ডাঙৰ হ'ব মস্ত ডাঙৰ গুৱাহাটীত বুলি গুৱাহাটীতো প্ৰথম এনেকুৱা ব্ৰিজ হয় 6 লাইনৰ আৰু আমি ঘৰত যাই থাকোঁ ঘৰত নাযাওঁ মই ফেঞ্চিত কাম আছে অমিতা ল'ব লাগে এই গাড়ীখন গাড়ীখন যাব যাব আৰু এটা কথা সুধিছোঁ মানে এতিয়া আমি ব্ৰিজ পাই গ'লো ব্ৰিজ চিজ চব পালোঁ কণ্টেলত চাহ পাওঁ চব পাওঁ আৰু মামাৰ ভাই মামা এতিয়া আমাক কিন্তু মেট্ৰ' লাগে এতিয়া চবতো যিমান ষ্টেট আছে তেনেকৈ দেলহি চেলিতটো মেট্ৰ' হয়ে এতিয়া চবতে এতিয়া লাহে লাহে মেট্ৰ' হৈ আছে এতিয়া আমাৰ অসমতো আমাক এটা মেট্ৰ' লাগে মামা দিব দে মামাৰে মামা আমাৰ চবকে চব অনুৰোধ কৰিছোঁ মামা মেট্ৰ' লাগে এই মেট্ৰ' মানে দে দিব দে মেট্ৰ' অ কাণ চাছোঁ মেট্ৰ' দিবি দেই দে আমি গাড়ীখন লৈ যাই থাকোঁ দে আমি ফেঞ্চি যাওঁ এতিয়া ফেঞ্চি যাব কিবলগীয়া বজাৰ আছে বজাৰখিনি কৰোঁ লাহে লাহে ঘৰ যাই থাকিম আৰু দে হ'লে ৰাইজ ব্ৰিজ চোৱা ধুনীয়া গৰম লাগে গৰম পৰছি বেয়া গৰম পৰছি লাগছি মোৰ হেলমেট পিন্ধি লৈছোঁ গাড়ীখনৰ ওচৰ পালোঁ এতিয়া গাড়ীখনত যাই ফেঞ্চিত যাওঁ আৰু ফেঞ্চিত দেখি আছোঁ বজাৰ কৰি অমিতা ল'ম অমিতা ধুনীয়া অমিতা আছে আপা অমিতা কিমান লাগে এটাই লাগব এটাই লাগে মই দিনৰতো অমিতা খাওঁ হাগা ভাল হয় সৰু চাই চাওঁ এটা অমিতা ল'বৰ কাৰণে ইমান দূৰ হৈছা আৰে আমাৰ তাতে নাপায় নাপায় অমিতা খাব লাগিব পা অমিতা পকা অমিতা হ'ব লাগে কেঁচা অমিতা নহয় ই কেঁচা অমিতা 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 এই নাই দুটা নমৰে দুটা নমৰে মানে এখন দোকানত থ'ব দে খেলি মিছাকে এখন দোকানত খুলি যায় আছে অমিতা কোনটো ভাল কোনটো নাই চাৰিটা এনেকুৱা সৰু সৰু বন্ধাকবি ল'ব পা বেয়া দিছিল মই এতিয়া বেয়া বস্তুটো লৈ যাম লৈ আছো ওলাবাদি মালগাঁও উলাই আছে দেখে দিছো পকা অমিতা ইটা উলিহে আছে এতিয়া ই অমিতাটো লয় নলয় নাজানো কিন্তু ই আহি কেনে বেঙনাৰ দাম সুধি আছে ইয়াতে এই বেঙেনা লওঁ পা ঘৰত ভাল পায় আৰু বেঙনাটো লোকেল নে কি আকৌ সুধিছে দেখা নাই নেকি লোকেল নহয় নে কি এইবিলাক ঠিক দেখা নাপা লোকেলে ন সুৰা লোকেল লোকেল ই বস্তু চিনি নাপায় নেকি না বেয়া দোকান যাবনে ৰাইজ আমি অমিতা ল'লো এতিয়া আমি যাই থাকোঁ যাওঁ নে ফেঞ্চিত যাওঁ পাক আৰু ফেঞ্চিতে যাওঁ আৰু ফেঞ্চিতে যাওঁতে চাই কি আছে কাম আৰু কাম এটা আছে পা আমি এখন আইনা ল'ব লাগিব বাথৰুমৰ আইনা আইনাখন ভাংছি বাথৰুমত সেইদিনাখন কি হৈছে নাম ৰাইজ এই টোপলা বাথৰুমত আইনাখন ভাঙি গৈছে আইনাখন চাব লাগিব আইনা কিমানকৈ নহয় 350 দি দিয় পা তই ধনী মানুহ দে লৈ যাওঁ আইনা ক'ৰবাত কিবা গেৰাণ্টি আছে না এখন মূৰত ভাঙিম গেৰাণ্টি বাৰু দিলোঁ সিদ্ধান্তে লৈ লওঁ ৰ আমি এখন ল'লোঁ এখন আইনা যে ঘৰত মোক চাম সেই লাভলি ল'ম এইটো এৰা যাব নেকি এনে গেলি তই মাৰি দিবি দে এই অলপ বেলেগ চাই দিয়কচোন আৰু কি বেলেগ লাগে এখন বেলেগ চাই দিয়কচোন এইটো প্লাষ্টিক হ'লেও ভাঞ্চি দেখাওঁ তলৰ ফালে ভাংচি নেকি আলে নিয়ে নুগুছে ইয়াৰ একদম ৰ আইনাখন পেক কৰিব থৈ আহিছি এবাৰ আকৌ চশমা চাবা আহিছি ভাঙা নাছিল আধা ভাঙা চশমা পিন্ধি থকা নাছিল আধা বস্তু যি দেখা পায় তাকে লাগে তোক হা আরে রাইস পয়সা আছে না পয়সা রাখলে আর কোনে পায় রে রাইস এই চশমাযোৰ নললা মানে চাই ফুৰে আৰু কোনটো নহয় আপা ভাল লগা নাই বৰ পচন্দ লগা নাই আপা মানে ইয়াৰ লগত বজাৰ কৰিব আহিলে মানে ইয়াৰ পিছে বজাৰ এই গম পাইছা না মানে বস্তুবিলাক চাই ফুৰে আৰু এটা এটাকে
দে আহিছে দে আইনাখন ল'লা আৰু এই টোপলাটো কয় টপলা অ বেগত লৈছো টোপলাটো ল'লা আহি এতিয়া বাৰু আমি লাহে লাহে যাই থাকোঁ ঘৰে ঘৰে লগ পাই আছোঁ এই ৰাইজ আহি পালোঁ মোক কিন দিছে কিবা কিবি বহুত ভাল লগ পাইছোঁ মই বজাৰ কৰি দিছো ইক মই 50 টকা এখন ঢালি দিছোঁ না তেলৰ 50 খন তেলত দিছে আৰু এই মই মিঠাই কিনি দিছো কিমান আমি খাব দিছে ইফতাৰত যাওঁ দে ৰাইজ ভিডিঅ' আৰু আহি আছে আমাৰ এতিয়া শেষ নকৰিব কবস্থানত যাই লওঁ অৱস্থান যাবি নেকি অ। এই অৱস্থান যাই লৈ গ'লে ৰাইজ বহুত ভাগৰ লাগছে বহুত ভাল লাগছে ধুনীয়াত বজাৰ কৰিলোঁ বজাৰ ই মোক কিবা কিবি কিনি দিলা দে তোকো মই কিনি দিম দে এতিয়া আমি যাওঁ ঘৰে ঘৰে গা ধুওঁ 2 দিন গা ধোৱা নাই দুদিন গা ধোৱা নাই কি লেতেৰা দেখিছে এই গৰমত গা না ধোৱা মই বেয়া জ্বৰ উঠি আছিল এতিয়া যাওঁ ভিডিঅ'টো যদি ভাল লাগে লাইক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব ৰাইজ আমি ভাল ভাল ভিডিঅ' বনাম ভাল ভিডিঅ' আনি থাকিম আৰু দিয়া